ওচৰতে ট্ৰেক্টৰ দি পেলাই হাল বাই আছে যে অলপমান শব্দ আহি আছে আৰু আজিৰ ভিডিঅ'টো মই কিহৰ ওপৰত আপোনালোকলৈ আগবঢ়াব লৈছোঁ আপোনালোকে হয়তো ইতিমধ্যে ভিডিঅ'ৰ টাইটেল আৰু লগতে থাম্বনেল দেখি পেলাই লগতে আৰু মোৰ মুখৰ হাঁহিটো দেখি পেলাই নিশ্চয় গম পাইছে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে যেন ভালে কুশলে আৰু সুস্থ আছে। আমাৰ জীৱনৰ এটা নতুন দিনৰ এটা নতুন ৰাতিপুৱালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া ৰাতিপুৱাৰ বাজিলে 10টা। ৰাতিপুৱাৰ ঘৰৰ যিমানবোৰ কৰিবলগীয়া বাহি কাম বন থাকে সকলো আজৰি কৰি পেলাই গা পা ধোৱা হ'ল, ভাত ৰান্ধিলোঁ আৰু ভাবিছিলোঁ আপোনালোকৰ লগত এইখিনি কথা ঘৰতে পাতিম, কিন্তু ইমান বেছি মানে গানৰ শব্দ আহি আছে আৰু মই উপায় নাপাই পথাৰৰ ফাললৈ আহিবলগীয়া হ'ল আৰু সেইফালে তেওঁ কিবা তিয়হ ছিঙি আছে চাগে। আৰু সঁচাকৈ আপোনালোকলৈ বহুত বেছি ধন্যবাদ। হয়তো ধন্যবাদ দিলে আপোনালোকক সৰু কৰাহে হ'ব। আপোনালোক যিসকল মোতকৈ বয়সত ডাঙৰ তেওঁলোকলৈ মোৰ অন্তৰৰ পৰা বহুত বেছি শ্ৰদ্ধা, লগতে যিসকল আপোনালোক মোতকৈ বয়সত সৰু হয় তেওঁলোকলৈ বহুত বেছি মৰম যাচিলোঁ। আপোনালোকৰ মৰম আৰু সহায় সহযোগিতাৰ বাবেহে আজি এই পৰ্যায়লৈ আনিব পাৰিছোঁ এই চেনেলটোক। হয়তো ইতিমধ্যে গম পাইছে যে আমাৰ এই যিটো ইউটিউব চেনেল হয় এই ইউটিউব চেনেলটো অৱশেষত মনিটাইজেশ্যন অন হ'ল বুলিয়ে কৈছোঁ, কাৰণ অকল এইটো মোৰেই চেনেল নহয়, আপোনালোকৰো ইয়াত বহুত বেছি অৱদান আছে বুলি ক'ব পাৰি। আপোনালোকৰ যদি সহায় আৰু সহযোগিতা নেপালোঁ হয় তেতিয়াহ'লে হয়তো আজি এই চেনেলটোক এইখিনি পৰ্যায়লৈ মই আনিব নোৱাৰিলোঁ হয়। যদিও এই চেনেলটোৰ বাবে মই বহুতখিনিয়ে কষ্ট কৰিবলগীয়া হৈছে, তথাপিতো আপোনালোকৰো যদি সহায় সহযোগিতা নেপালোঁ হয় তেতিয়াহ'লে হয়তো মই অলপমান আধৰুৱা হৈ থাকিলোঁ হয়। একমাত্ৰ আপোনালোকৰ ইমানখিনি সহায় আৰু সহযোগিতাৰ বাবেহে মই ইমানখিনি আগবাঢ়ি আহিব পাৰিছোঁ। এই চেনেলটোক এইখিনি পৰ্যায়লৈ অনাৰ ক্ষেত্ৰত মোৰ বহুতখিনি কষ্টই সোমাই আছে আৰুতো বহুত বেছিয়ে কষ্ট কৰিব লাগিব। যিমান কষ্ট কৰিব লাগে কৰি যাম, কিন্তু আপোনালোকৰ সহায় সহযোগিতা যেন সদায় এনেকৈ মোৰ মূৰৰ ওপৰত আশীৰ্বাদ হৈ থাকে। কি ক'ম আপোনালোকলৈ, মোৰ মানে কোনো ভাষাই নাই। সেয়ে আহিলোঁ আপোনালোকৰ লগত দুআষাৰ কথা পাতিবলৈ। যদি মোৰ ইউটিউবৰ যিটো জাৰ্নি হয় সেই জাৰ্নিটোৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে 2022 চনৰ 18 জানুৱাৰীৰ দিনাখন আমাৰ সৰু সুৰাৰ ছোৱালীজনীয়ে এই ইউটিউব চেনেলটো খুলি দিছিলে, কিন্তু ইয়াৰ আগতে এওঁৰ ফোনত মই এটা ইউটিউব চেনেল ষ্টাৰ্ট কৰিছিলোঁ, মানে তাই খুলি দিছিলে। কেইটামান ভিডিঅ' দিছিলোঁ, কিন্তু সেই ফোনটো যিহেতু মোৰ নিজৰ আগতে মোবাইল নাছিলে আৰু তেওঁৰ মোবাইলত ভিডিঅ' অলপমান অসুবিধা হৈ যায়, তেওঁকো লাগে ইফাল সিফাল যোৱা, পথাৰলৈ আহোঁতেও ফোনটো প্ৰয়োজন হয়, লগতে মৰিগাঁৱলৈ যায়। আগতে তেওঁ আমাৰ ভিনদেউহঁতৰ দোকানত কাম কৰিছিলে, সেই সূত্ৰে দোকানলৈ অহা যোৱা কৰিব লাগে, ফোনটো তেওঁ লৈ থাকে। আৰু মোৰ আজিৰ পৰা এবছৰ আগতে মোৰ নিজৰ বুলিবলৈ ফোন নাছিলে, কিন্তু বহুত বেছি মন যায় আগতে ইউটিউবত ভিডিঅ' বনাবলৈ। আৰু যোৱা বছৰ যেতিয়া দেউতা আৰু এওঁ লগ লাগি পেলাই এই ফোনটো কিনি দিছিলে তেতিয়া তাই মোক এই ইউটিউব চেনেলটো খুলি দিছিলে। খুলি দিয়াৰ পাছত প্ৰথম 3টামান ভিডিঅ' দিলোঁ। তেতিয়া ইমান ভালকৈ নাজানো ভিডিঅ' কেনেকৈ বনাব লাগে, কেনেকৈ এডিট কৰিব লাগে। তাই অলপমান শিকাই দিছিলে এডিট কৰাটো, কিন্তু কেনেকৈ বনাব লাগে কি সেইবোৰ ইমান ভালকৈ নাজানো। যিহেতু 3টামান ভিডিঅ' দিলোঁ সৰু সৰু, তাৰপাছতে যিহেতু ভিউজ নাপাওঁ, ছাবস্ক্ৰাইবাৰটো নাছিল। 3টামান ভিডিঅ' দিয়াৰ পাছত 3টামান আছিলে চাগে ছাবস্ক্ৰাইবাৰ, আৰু তেনেকৈ মই ভিডিঅ' দিয়া বন্ধ কৰিলোঁ যিহেতু ভিউজ নাপাওঁ আৰু ইমান সময়ো নাপাইছিলোঁ। ল'ৰাটো সৰু হৈ আছিলে, ঘৰুৱা কামবোৰ তেনেকৈ থাকে। আমাৰ দিনবোৰ পাৰ হৈ আহিছিলে, অভাৱটো অভাৱেই, কিন্তু বহুত বেছি মন যায় বিশ্বাস কৰক ইউটিউবত ভিডিঅ' বনাবলৈ। কিন্তু মই মানে কি দেখুৱাম, কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম, বা মোৰ যিটো লাইফষ্টাইল হয় এনেকুৱা ধৰণৰ ভিডিঅ' বহুতেই নবনায়, বা আগতে যিহেতু দেখা নাই মানুহে হাঁহিব নেকি, বেয়া পাব নেকি, লাজ দিব নেকি, তেনেকৈ ভাবি মই কোনোদিনাখনে ভিডিঅ' মানে তেনেকৈ আগবঢ়োৱা নাছিলোঁ। আৰু বহুত বেছি মনটো যায়, কিন্তু উপায় নাই, কিনো ভিডিঅ' দিম বা কেনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াম বুলি পেলাই মই কোনো ধৰণৰ তেনেকৈ মানে ভিডিঅ' নবঢ়াওঁ। আৰু এদিন যোৱা বছৰ এপ্ৰিল মাহৰ 20 তাৰিখ মানে হ'ব চাগে, মই এদিন শুই পেলাই ফোনটো চাই আছিলোঁ। চাই থাকোঁতে মোৰ হোম পেজত এগৰাকী মানুহৰ ভিডিঅ' এটা ওলালে। তেওঁ বেংগলী সম্প্ৰদায়ৰ মানুহ আৰু তেওঁৰ ঘৰ হৈছে কোচবিহাৰৰ এখন কোনোবা গাঁৱত হ'ব, আৰু সেই চেনেলটোৰ নাম হৈছে AP ব্লগছ। তেওঁ বেংগলী সম্প্ৰদায়ৰ মানুহ হয়, সেই ভিডিঅ'বোৰ বঙালী হয়, কিন্তু ইমান বেছি ভাল লাগিছিলে চাই। আৰু আমাৰ যিটো লাইফষ্টাইল হয় তেওঁলোকৰো সেই একেটাই লাইফষ্টাইল। তেওঁ আগতে মানে এতিয়া তেওঁ ছাকচেছ হ'ল, এতিয়া তেওঁৰ 1,80,000 নে তেনেকুৱা কিবা ছাবস্ক্ৰাইবাৰ বেছি আগবাঢ়ি গ'ল তেওঁ। মই মানে যিটো ভাবি আছিলোঁ যে আমাৰ দৰে মানুহৰ লাইফষ্টাইলটো কোনেনো চাব বা কোনেনো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দিলে ভাল পাব, কিন্তু তেতিয়া তেওঁৰ ভিডিঅ'বোৰ চালোঁ, বহুত বেছি ভাল লাগিলে। আৰু তেওঁৰ পৰাই সঁচা কথা ক'ব গ'লে ইনস্পায়াৰ হৈ পেলাই মই এই ইউটিউব চেনেলটোত ভিডিঅ' দিয়াৰ আৰম্ভ কৰিছিলোঁ। মানে বহুত বেছি
কি কম হয়তো আৰু কিবা আগবাঢ়িব পাৰিম নোৱাৰিম সেইটো নাজানো কিন্তু আজি যিমানখিনি পৰ্যায়লৈকে আহিছোঁ একমাত্ৰ তেওঁক দেখি পেলাই আহিছোঁ ইমান বেছি ভাল লাগে তেওঁৰ ভিডিঅ'বোৰ চাই পেলাই লাহে লাহে নিজৰ কষ্টৰ লগতে আপোনালোকৰ সহায় আৰু সহযোগিতাত আজি এইখিনি পৰ্যায়লৈ আহিছোঁ সঁচা কথা ক'ব গ'লে মই আপোনালোকক সেইবাবে কওঁ সাধাৰণ জীৱন ধাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' সঁচা কথা ক'ব গ'লে বহুতেই নিদিয়েই নেকি ইমান এটা সাধাৰণ লাইফষ্টাইল নে আমি কিবা স্পেচিয়েলকৈ খাওঁ ৰান্ধোঁ তেনেধৰণেৰে যিটো সঁচা হয় যিটো ৰিয়েল হয় সেইখিনিকে আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰোঁ সঁচা কথা ক'ব গ'লে বহুত বেছি বেয়া লাগে যিহেতু মোৰ ভিডিঅ'বোৰ মাহঁতেও চায় কোনো মাক দেউতাকেই নিবিচাৰে নিজৰ ছোৱালীজনী কষ্টত থকাটো নিজৰ ছোৱালীজনীয়ে দুখত জীয়াই থকাটো কিন্তু যিটো সঁচা হয় মাহঁতে দুখ পাব বুলি পেলাই যদি ভিডিঅ'বোৰ আগ নবঢ়োৱা হয় আজি হয়তো ইমানখিনি পৰ্যায়লৈ আহিব নোৱাৰিলোঁ হয় কাৰণ মানুহে কিবা ক'ব নেকি মানুহে কিবা ভাবিব নেকি ভাবোঁতেই যিহেতু ইমান দিন ভিডিঅ' নিদিয়াকেই থাকিলোঁ কিন্তু তেওঁক দেখি পেলাই যেতিয়া তেওঁৰ লাইফষ্টাইলটো ইমানো বেছি ভাল নাছিলে এতিয়াতো ভাল হ'ল এতিয়া তেওঁ নিজৰ বুলিবলৈ ঘৰ বনালে ধুনীয়া বহুত বেছি ছাকচেছ হ'ল কিন্তু আগতেতো তেওঁলোকৰ বহুত বেছি অভাৱ আছিলে সেইবোৰকে দেখি পেলাই ময়ো ভাবিলোঁ যে নাই ময়ো ইউটিউবত ভিডিঅ' দিয়াৰ আৰম্ভ কৰি দিওঁ তেনেকৈ লাহে লাহে আজি 11 মাহে এই চেনেলটোক এইটো পৰ্যায়লৈ আনিছোঁ হয়তো সপ্তাহত ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই 2-3টা যিখিনি যিমানখিনি মোৰ সামৰ্থৰে মই পাৰোঁ নিজৰ ঘৰৰ কামবোৰ কৰি পেলাই ঘৰ পথাৰৰ কিমান ইটো সিটো হাজিৰা মানুহ থাকে তেওঁলোকক ভেজাল চাহ দিয়া ভাতৰ যোগান ধৰা ঘৰৰ কাম A to Z লগতে ল'ৰাটোক সময় দিয়া তাৰ মাজতো যিমানখিনি সময় ৰাহি কৰিব পাৰোঁ ইউটিউবতে দিবলৈ চেষ্টা কৰোঁ হয়তো সেয়া ভিডিঅ' বনোৱাই হওক বা এডিট কৰাই হওক বা কিছুমান বহুত কথা শিকিবলগীয়া থাকে ইউটিউবত তেনেকৈ চেষ্টা কৰোঁ ভিডিঅ'বোৰ ভাল কৰিব আপোনালোকে বহুতেই কয় যে আপোনাৰ ভিডিঅ'বোৰ চাই ভাল লাগে বহুত বেছি কষ্ট কৰিবলগীয়া হয় এটা ভিডিঅ'ৰ আঁৰত বাৰু যিমান কষ্ট কৰিব লাগে সিমান কষ্ট কৰি যাম কষ্টটো কৰিবই লাগিব জানো কিন্তু আপোনালোকৰ সহায় আৰু সহযোগিতা যেন সদায় মোৰ মূৰৰ ওপৰত আশীৰ্বাদ হৈ থাকে তাকে আপোনালোকৰ পৰা বিচাৰিম আৰু প্ৰথম অৱস্থাত মই যেতিয়া ভিডিঅ' দিওঁ তেতিয়া একেবাৰে ভিউজ নাহে বিশ্বাস কৰক 20টা 30টা তেনেকুৱা ভিউজ আহে বহুত বেছি কেতিয়াবা ডিপ্ৰেশ্যনত যাওঁ মই কেতিয়াবা আগবাঢ়িব পাৰিম নে নোৱাৰিম নে ছাবস্ক্ৰাইবাৰটো নাবাঢ়ে ভিউজ নাহে তেনেকৈ বহুত বেছি চিন্তা কৰিবলগীয়া হয় বহুত বেছি ডিপ্ৰেশ্যনত গৈছিলোঁ আৰু এওঁ তেতিয়া কয় যে প্ৰথম যেতিয়া ভিউজ নাহিছিলে তেতিয়া মই এটা বিহুৰ ভিডিঅ' দিছিলোঁ বিহু নাচি পেলাই যে এটা ভিডিঅ' দিছিলোঁ মোৰ চেনেলৰ যিটো প্ৰথম বিহুৰ ভিডিঅ' হয় তেতিয়া সেই ভিডিঅ'টোত কিন্তু ভিউজ পাইছিলোঁ তেতিয়া বিহু কভাৰ ভিডিঅ'বোৰ বনাবলৈ অলপমান অসুবিধা হৈ যায় যিহেতু বেলেগ মানুহক প্ৰয়োজন হয় ডেইলি ব্লগ বনাবলৈ মোৰ নিজৰ কষ্ট হয় এডিট কৰা সেইবোৰ মোৰ নিজৰ কষ্ট ভিডিঅ' কৰা কিন্তু কভাৰ ভিডিঅ' বনাবলগীয়া হ'লে বেলেগ মানুহৰ প্ৰয়োজন হয় আৰু সদায় আৰু তেনেকৈ বেলেগ মানুহকতো বিচাৰি পোৱা নাযায় সেই মই নিজে ভাবিলোঁ যে নাই যি কৰিম নিজে কৰিম দুদিন হয়তো দেৰি হ'ব বা যি হ'ব দেখা যাব বুলি পেলাই ভাবি তেনেকৈ লাহে আজি 8-9 মাহে কষ্ট কৰি অহাৰ পাছত অৱশেষত আজি 15 দিনমানৰ আগতে মই আপোনালোকক কৈছিলোঁ যে 1K কমপ্লিট হ'ল আপোনালোকৰ আশীৰ্বাদত আৰু মনিটাইজেশ্যন অন কৰিবলগীয়া হ'লে 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট হ'ব লাগে আপোনালোকে সকলোৱে জানেই কিন্তু যিহেতু মোৰ 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট হোৱা নাছিলে সেই মনিটাইজেশ্যন অন হোৱা নাছিলে আৰু অৱশেষত আপোনালোকৰ আশীৰ্বাদত আমাৰ এই চেনেলটো মনিটাইজেশ্যনো অন হ'ল আজি এসপ্তাহৰ আগতেই ৱাচ টাইম কমপ্লিট হৈছিলে আৰু মনিটাইজেশ্যনৰ বাবে মেইল আহি আছিলে কিন্তু মই নিজে ৰিস্ক ল'ব ভয় লাগিছিলে কাৰণ বহুতকে কোৱা শুনি থাকোঁ যে অলপমানো যদি খেলি মেলি হয় মনিটাইজেশ্যনৰ যি এপ্লাই যি প্ৰচেছ সেই প্ৰচেছখিনি কৰাৰ যদি অলপমানো খেলি মেলি হয় তেতিয়াহ'লে ৰিজেক্ট হৈ যায় সেয়ে মই নিজে এই কামখিনি কৰিবলৈ অলপমান ভয় কৰি আছিলোঁ আৰু আমাৰ ওচৰৰে এজন ভাইটি বহুত বেছি হেল্প কৰিছে সি এই ক্ষেত্ৰত সি আমাৰ গোটেই কামখিনি কৰি দিলে পৰহি দিনাখন আৰু ৰাতি 7টামান বাজিত সি এপ্লাই কৰিছে আৰু ৰাতিপুৱা 10টামান বাজিত ছাকচেছ বুলি দেখুৱাইছে আপোনালোকে জানেই মনিটাইজেশ্যন যিখিনি প্ৰচেছ হয় সেই গোটেইখিনি কৰাৰ পাছত যদি কোনো ধৰণৰ প্ৰব্লেম নাথাকে তেতিয়াহ'লে কংগ্ৰেচুলেশ্যনছ তেনেকৈ কিবাকিবি দিয়ে আৰু গোটেই কামখিনি পৰহি দিনাখন ৰাতিপুৱা 10টামান বাজিত হ'ল যোৱাকালি মই যিটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ সেই ভিডিঅ'টোতে কৈছিলোঁ যে বহুত বেছি এটা ভাল খবৰ আহিবলগীয়া হৈ আছে আৰু এজন ইউটিউবাৰ বুলিয়ে কৈছোঁ কি ইউটিউবত কাম কৰি অহা এজন মানুহৰ বাবে এই খবৰটো কিমান বেছি ভাল হয় সেইটো নিজে অনুভৱ কৰে বা আপোনালোকেও হয়তো বহুতেই শুনি পেলাই সুখ পাইছে কাৰণ আপোনালোকে মোক বহুতখিনি ছাপোৰ্ট কৰি আহিছে বা বহুতখিনি আশীৰ্বাদ কৰি আহিছে সেয়ে মই এই খবৰটো আপোনালোকক দিবলৈ বহুত এক্সাইটেড হৈ আছিলোঁ এই খবৰটো দিবলৈকে আৰু হয়তো বহুতৰে বাবে এইটো একেবাৰে সাধাৰণ
সাধাৰণ কথা হ'ব পাৰে কিন্তু এইটো মোৰ বাবে বহুত বেছি ডাঙৰ কথা হয় কাৰণ আপোনালোকে জানেই যে সৰু সৰু সুখবোৰতেই মই সুখ বিচাৰি পাওঁ আৰু দেখিবলৈ মই বহুত বেছি ধুনীয়া যদিও এইটো শুনিবলৈ অপ্ৰিয় কিন্তু একেবাৰে সঁচা কথা যেতিয়া মোক বিয়া কৰি আনিছিলে তেতিয়া আমাৰ বহুত বেছি আপোন মানুহ তেওঁলোকে হাঁহিছিলে যে ইমান দেখিবলৈ বেয়া লাগে সেইজনীকে তই বিয়া কৰিবলৈ পালিনে তাতকৈ অমুকক বিয়া কৰিব পাৰিলি হয় যেতিয়া বিয়া কৰি অনাৰ পাছত ছোৱালীজনীৰ বিষয়ে তেনেকুৱাকে কয় তেতিয়াহ'লে শুনি পেলাই কিমান বেছি দুখ লাগে আপোনালোকেই কওকচোন আৰু সেই ছোৱালীজনীৰ ডেইলি ব্লগ দেখিয়ে যে আপোনালোকে ইমানখিনি সহায় আৰু সহযোগিতা আগবঢ়াইছে আৰু 4000 ঘণ্টা মানুহে মোৰ ভিডিঅ' চোৱাটো মোৰ বাবে বহুত বেছি কি ক'ম আশীৰ্বাদ বুলিয়ে মই ক'ম সেই আপোনালোকক কৈছোঁ বহুত কথাই আপোনালোকক ক'বলগীয়া আছে লাহে লাহে বহুত বেছি কথাই আপোনালোকক কৈ থাকিম আৰু আজি বহুতখিনি কথা আপোনালোকক কৈ দিলোঁ নাজানো আপোনালোকে শুনি কেনেকুৱা পালে আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ সঁচাকৈ আপোনালোক মোৰ বাবে ভগৱান হয় মোৰ বাবে এজন ভিউৱাৰ্ছ মোৰ বাবে ভগৱান কাৰণ একমাত্ৰ মই জানো আমাৰ যিটো লাইফষ্টাইল বহুতেই হাঁহে বহুতেই কয় যে চোতাল ঘৰ সাৰিও ভিডিঅ' বনায় বা বহুতেই বহুত কথা কয় সেয়ে মই আপোনালোকক কওঁ বহুত কথাই আপোনালোকক ক'বলগীয়া আছে আৰু বহুতখিনি কথাই আজিও কৈ দিলোঁ নাজানো আপোনালোকে শুনি কেনেকুৱা পালে আশা কৰিলোঁ মোৰ এই সাধাৰণ ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিলে মোৰ লগতে হয়তো আপোনালোকো বহুত বেছি সুখী আমাৰ চেনেলটো মনিটাইজেশ্যন অন হোৱাৰ বাবে আৰু বহুত বেছি আশীৰ্বাদ কৰিব যাতে মই জীৱনত আগবাঢ়ি যাব পাৰোঁ নিজৰ সপোনবোৰ নিজৰ আশাবোৰ যাতে পূৰণ কৰিব পাৰোঁ সঁচাকৈ একমাত্ৰ মানুহে যেতিয়া চোতালখন সাৰি পেলাই ভিডিঅ' বনাওঁ তাতো মানুহে হাঁহি যায় কি ক'ম ইমান সাধাৰণভাৱে কিবা এটা ৰান্ধো বাঢ়ো তাকো দেখুৱাওঁ তাকো মানুহে হাঁহি থাকক মানুহে ক'বলগীয়া নাই কিন্তু আপোনালোকে মোৰ লগত যাতে সদায় থাকে সেই আপোনালোকৰ পৰা মই বিচাৰোঁ তেওঁলোককো মই বেয়া নাপাওঁ কাৰণ তেওঁলোকেও মোক ভিউ দিছে ৱাচ টাইম দিছে সেয়ে মোৰ বাবে বহুত আৰু এতিয়া যাওঁগৈ ঘৰলৈ ল'ৰাটো স্কুলৰ পৰা আহি পাব সময় হৈছে সেইফালে তেওঁ কামত লাগি আছে তেওঁকো ভাত ৰেডি কৰি দিওঁগৈ আমাৰটোকো অলপমান সময় দিব লাগিব ডেইলি ব্লগ কি ইমান বেছি গান বাজি থাকিলে মানুহে কোন শান্তিৰে ভিডিঅ' বনাব আপোনালোকে কওকচোন এটা যোৱাকালি অলপমান ভিডিঅ' বনাই ৰাখিছিলোঁ সেইটো ভাবিছিলোঁ এডিট কৰি পেলাই আপোনালোকক দিম কিন্তু ভইচটো দিবলৈকে বাকী আছে সেইখিনিকে নোৱাৰিলোঁ বাৰু বাদ দিয়ক আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ এতিয়া মা আৰু ল'ৰাটো স্কুলৰ পৰা আহি পাব হৈছে লগতে তেওঁৰো ভোক লাগিছে চাগে আৰু ৰাতিপুৱাৰ পৰা ঘৰৰ কামবোৰ কৰা দৌৰা দৌৰি মোৰো বহুত বেছি ভোক লাগিছে এতিয়া ঘৰলৈ যাম ভাত পানী খুৱাব কৰি পেলাই ল'ৰাটোকো অলপমান সময় দিম লগতে ঘৰৰ কামবোৰটোতো আছেই আৰু কালিৰ পৰা আকৌ ডেইলি ব্লগ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম জীৱনত যিমান কষ্ট কৰিবলগীয়া হয় সিমান কষ্ট কৰি যাম কিন্তু একমাত্ৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ যেন সদায় মোৰ মূৰৰ ওপৰত থাকে আৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়োৱাৰ পাছত যেতিয়ালৈকে আপোনালোকৰ মৰম লগা কমেণ্টবোৰ পঢ়িবলৈ নাপাওঁ তেতিয়ালৈকে পিছৰটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ ভাল নালাগে কি বা ভাবিব কি বা ক'ব তেনেকৈ আজি ইমান দিনে আপোনালোকে বহুতখিনিয়ে ছাপোৰ্ট কৰি আহিছে আৰু একমাত্ৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে হয়তো 1K কমপ্লিট হ'বলৈ সক্ষম হ'ল বা 4000 ঘণ্টা সম্পূৰ্ণ হ'বলৈ সক্ষম হ'ল আৰু বহুতখিনিয়ে আগুৱাই যাব লাগিব মই জানো গতিকে এনেকৈ যেন আপোনালোকৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত সদায় ৰাখে আৰু ভিডিঅ'টোৰ একেবাৰে শেষত আপোনালোকলৈ আকৌ বহুত বেছি ধন্যবাদ যাচিছোঁ কাৰণ মোৰ দৰে এজনী সাধাৰণ ছোৱালী বা আমাৰ যিটো লাইফষ্টাইল হয় সেই লাইফষ্টাইলটো দেখি পেলাই যে আপোনালোকে 4000 ঘণ্টা ৱাচ টাইম লগতে 1K কমপ্লিট কৰিছে সেয়ে মোৰ বাবে বহুত বেছি কি ক'ম বহুত বেছি ধন্যবাদ আৰু আগন্তুক এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে আহিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোক সকলোৱে ভালে কুশলে থাকক লগতে আমাকো যেন সদায় আশীৰ্বাদ কৰি যায় বাই বাই